What's up my beautiful people? আজি আমি এই ভিডিওটোত আলোচনা কৰো ahok ATM, debit card, credit card এই সমূহৰ বিষয়ে আলোচনা কৰো ahok আৰু ভিডিওটো শেষলৈকে চাই যাওক আৰু কিছু কথা জানো ahok। তো ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। আপোনালোকৰ জীৱনৰ আটাইতকৈ বৰ্তমান প্ৰয়োজনীয় বস্তুটো হৈছে ATM। এই ATM আহিল কেনেকে আৰু ATMৰ ফুল মিনিং হৈছে অটোমেটেড টেলাৰ মেচিন। এই বস্তুটো ইমান পপুলাৰ হল কেনেকে সেই বিষয়ে আমি জানিম, গতিকে ভিডিওটো চাই থাকক। প্ৰথমতে আপোনালোকে দেখিছিলে যে আপোনালোকৰ যদি SBI ATM আছে তেনেহলে আপোনালোকে SBI ATM ত গৈহে পইচা উলিয়াব পাৰিছিলে, আৰু যদি আপোনালোকৰ পাঞ্জাব নেশ্যনেল বেংকত যদি পইচা আছিলে তেতিয়া পাঞ্জাব নেশ্যনেল বেংকত গৈহে পইচা উলিয়াব পাৰিছিলে। আপোনালোকে কোনো ধৰণৰ বেলেগ ATM ত গৈ পেলাই পইচা উলিয়াব নোৱাৰে। কিন্তু এই সমস্যাটো সমাধান কৰিবৰ বাবে তিনিটা কোম্পানী আহিছিলে। সেই কোম্পানী কেইটা কাৰ্ড নেটৱৰ্ক বুলি কোৱা হয়। সেই কোম্পানী কেইটা হৈছে এটা ইণ্ডিয়ান কোম্পানী, সেইটো হৈছে Rupay, আৰু US কোম্পানী দুটা আছে, সেইটো হৈছে ভিসা, যেটো বেছিভাগ মানুহৰ তাতে সেইখনে ATM কাৰ্ড থাকে, ভিসা আৰু MasterCard। এতিয়া এইটো কথা জানো ahok, আপুনি যে প্ৰথমতে SBI যদি ATM আছিলে সেইটো বেলেগ এটা ATM ত গৈ পইচা উলিয়াব নোৱাৰে, কাৰণ আপোনাৰ যিখিনি SBI ডাটা আছে সেই SBI বেংকে পাঞ্জাব নেশ্যনেল বেংকক কেতিয়াও নিদিয়ে, আৰু পাঞ্জাব নেশ্যনেল বেংকে নিজৰ ডাটাখিনি SBI কেতিয়াও নিদিয়ে। কাৰণ আপোনাৰ যদি ধৰি লওক SBI বেংকৰ কোনোবা এজন কাস্টমাৰ বেছিকে পইচা আছে, তেওঁৰ ডাটাখিনি যদি পাঞ্জাব নেশ্যনেল বেংকে পাই যায় তেতিয়া পাঞ্জাব নেশ্যনেল বেংকৰ মানুহবোৰে ধৰি লওক তেওঁক ফোন কৰিব আৰু ফোন কৰি ধৰি লওক বহুত অফাৰ দিব, আমুক তামুক বহুত অফাৰ দিব ফোন কৰি। তেতিয়া তেওঁ ধৰি লওক SBI বেংকৰ কাস্টমাৰজন পাঞ্জাব নেশ্যনেল বেংকত গুচি যাব আৰু SBI নিজৰ কাস্টমাৰজন হেৰুৱাব। সেইবাবে নিজৰ কাস্টমাৰৰ ডাটা কেতিয়াও বেলেগ এটা বেংকক নিদিয়ে, আৰু বেলেগ এটা বেংকক নিদিয়াৰ বাবে আপুনি ধৰি লওক SBIৰ আপোনাৰ ATM কাৰ্ড আছে, আপুনি পাঞ্জাব নেশ্যনেল বেংকৰ ATM ত গৈ উলিয়াব পৰা নাছিল। কিন্তু সেই সমস্যাটো সমাধান কৰিবলৈ বাবে এই তিনিটা কোম্পানী মই যে ক'লো সেই তিনিটা কোম্পানী আহিল, সেইকেইটা হৈছে Rupay, ভিসা আৰু MasterCard। সেই তিনিটা কোম্পানী এনেকুৱাকে মানে বনোৱা হৈছে, ধৰি লওক আপুনি SBI এজন কাস্টমাৰ, সেই SBI ডাটাখিনি সেই তিনিটা কোম্পানীক দি দিব, আৰু ধৰি লওক আপোনাৰ আৰু এজন মানুহৰ ধৰি লওক পাঞ্জাব নেশ্যনেল বেংকত নিজৰ বেংক একাউণ্ট আছে, তেওঁ সেই ডাটাখিনি সেই তিনিটা কোম্পানীক দি দিব। তেতিয়া কি হ'ল, আপোনাৰ ATMখন তেওঁ তলত লিখা থাকিব ধৰি লওক আপোনাৰ SBI বা পাঞ্জাব নেশ্যনেল বেংক, কিন্তু তাত লিখা থাকিব ভিসা বা Rupay বা MasterCard। সেইকেইটা কোম্পানীৰহে আণ্ডাৰত সেই আপুনি পইচাটো উলিয়াই আছে। সেইবাবে আপুনি যে পইচা উলিয়াই তাৰ বাবে কিছুমান ধৰি লওক বছৰে কিবা এটা টেক্স কাটে তেওঁলোকে। আপোনাৰ এই সমস্যা সমাধান কৰিবলৈ বাবে এই তিনিটা কোম্পানী আহিছিল, আৰু এই তিনিটা কোম্পানীৰ যোনটো Rupay সেইটো হৈছে ইণ্ডিয়ান কোম্পানী, সেইটো ডাটাখিনি ইণ্ডিয়াতে থাকে, আৰু যোনটো ভিসাটো ইণ্ডিয়াতে তেওঁলোকৰ গোটেইখিনি ডাটা থাকে। কিন্তু যোনটো MasterCard আছে, MasterCardে তেওঁলোকৰ মানে ইণ্ডিয়াৰ যোনখিনি কাস্টমাৰৰ ডাটা সেইখিনি তেওঁলোকে US ত গৈ ৰাখিছিলে। কিন্তু এতিয়া বৰ্তমান বেংকৰ যোনটো বাপেক সেইটো হৈছে RBI, তেওঁলোকে ক'লে যে আপোনালোকে যদি ইণ্ডিয়াত আপোনালোকৰ ডাটা ষ্ট'ৰ এটা হাউচ নোখোলে তেনেহলে আপোনালোকক ইণ্ডিয়াৰ কোনো কাস্টমাৰ নতুনকে দিয়া নহব। কিন্তু RBI ৰুল নামানি পেলাই তেওঁলোকে US ত ইণ্ডিয়াৰ যোনখিনি কাস্টমাৰ তেওঁলোকৰ ডাটাখিনি ৰাখিছিল। সেইবাবে কিন্তু RBIৰ সেই ৰুল নামানি MasterCardে নিজৰ ধৰি লওক US ত তেওঁলোকৰ বাহিৰৰ দেশত ইণ্ডিয়াৰ যোনখিনি ডাটা সেইখিনি ৰাখিছিল। সেইবাবে RBI ক'লে যে তেওঁলোকক আৰু নতুন কাস্টমাৰ দিয়া নহব। এতিয়া বৰ্তমান তেওঁলোকে নিজৰ ৰুল চেঞ্জ কৰি ইণ্ডিয়াতে ডাটা ষ্ট'ৰ কৰা এটা হাউচ খুলিম বুলি কৈছে। সেইবাবে যেতিয়া সেইটো ৰুলটো ফ'ল' কৰিব তেতিয়াহে তেওঁলোকক কাস্টমাৰ দিয়া হ'ব। তেনেকুৱা এটা ৰুল উলিয়াইছিলে। এইটোৰ এটা কাৰণ আছে, কাৰণ তেওঁলোকে যদি ইণ্ডিয়া মানুহখিনিৰ ডাটা ইংলেণ্ডত ৰাখে তেনেহলে ইংলেণ্ডৰ কোম্পানীখিনিৰ এটা সুবিধা হ'ব। সেইটো হৈছে যদি তেওঁলোকে তাত ডাটাখিনি ৰাখে তেনেহলে ইণ্ডিয়াত যিখিনি মানুহ আছে তেওঁলোকৰ ডাটাখিনি তাত থকাৰ বাবে তেওঁলোকৰ কোম্পানীখিনিৰ বিশেষ সুবিধা হ'ব।
সেইটো হৈছে ইণ্ডিয়াৰ যোনখিনি মানে ধৰি লওক যাৰ যিমান পইচা বেংকত আছে সেই হিচাপে ইংলেণ্ডৰ কিছুমান কোম্পানীয়ে তেওঁলোকক এডভাৰটাইজমেণ্ট দেখাই থাকিব যে আপোনাৰ যিমান পইচা আছে সেই মতে আপোনাক তেওঁলোকে এডভাৰটাইজমেণ্ট দিব আপুনি এইটো কিনক সেইটো কিনক ধৰি লওক আপোনাৰ ফেচবুক ইনষ্টাগ্ৰাম এইবিলাকৰ এডভাৰটাইজমেণ্ট আহি থাকিব কিন্তু বৰ্তমান RBI এটা ৰুল উলিয়াইছে যে ইণ্ডিয়াতে সেইখিনি ৰাখিব লাগিব তেতিয়া ইণ্ডিয়াৰ কোম্পানীবিলাকৰ লাভ হ'ব কাৰণ আপোনাৰ যিমানখিনি ধৰি লওক বেংক বেলেঞ্চ আছে তাৰ ওপৰত ভিত্তি কৰি পেলাই কোম্পানীবিলাকে আপোনাক এডভাৰটাইজমেণ্ট দেখাই থাকে ফেচবুকতে হওক বা ইনষ্টাগ্ৰামতে হওক বা আপুনি যিকোনো এপ এটা খুলিলে যে কিবা কিবি আহে ধৰি লওক এডভাৰটাইজমেণ্ট কিবা বস্তু কিনাৰ সেইবোৰ এডভাৰটাইজমেণ্ট তেতিয়া ইণ্ডিয়াই পাব সেইবাবে তেওঁলোকে বাহিৰত ডাটাখিনি ষ্ট'ৰ কৰিব মানা কৰিছিল এতিয়া জানো আহক ডেবিট কাৰ্ড কি আৰু ক্ৰেডিট কাৰ্ড কি ডেবিট কাৰ্ড হৈছে আপুনি যোনখন বেছিভাগ মানুহে ডেবিট কাৰ্ড ব্যৱহাৰ কৰে ডেবিট কাৰ্ড হৈছে আপোনাৰ বেংক বেলেঞ্চ যিমানখিনি আছে অৰ্থাৎ আপুনি যিমানখিনি জমা কৰি ৰাখিছে সেইখিনি উলিয়াব পৰা বা সেইখিনি দি শ্বপিং বা যিকোনো কৰিব পৰা সেই কাৰ্ডখনক কোৱা হয় ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ড হৈছে আপুনি বেংকৰ পৰা কিছুমান লোন লয় ধৰি লওক 50,000 টকা লোন ল'লে সেই 50,000 টকাৰে যিকোনো কিবা কিবি কিনিছে আৰু কিন্তু সেই 50,000 লোন আপুনি ঘূৰাব লাগিব বেংকত আৰু সুদো ভৰিব লাগিব সেই কাৰ্ডখনক যোনখন সেই কাৰ্ডখন ইউজ কৰে সেই কাৰ্ডখনক কোৱা হয় ক্ৰেডিট কাৰ্ড